वेलकम बैक टू माय यूट्यूब चैनल राइट फॉर लाइफ সকলকে স্বাগতম জনাই আজি আমাৰ ভিডিওটো আমি আৰম্ভ কৰিছো আমি গৈ আছো পিংগলেশ্বৰ দেৱালয় আমাৰ পৰা প্ৰায় 4 কিলোমিটাৰ দূৰত অৱস্থিত পিংগলেশ্বৰ দেৱালয় গতিকে আজি ভক্তৰ বহুত আগমন হ'ব আহক আমি পিংগলেশ্বৰ দেৱালয়ত যাওঁ আৰু তাত থকা পৰিৱেশটো আপোনাক দেখাবলৈ চেষ্টা বৰ্তমান আহি পালোঁ আমি পিংগলেশ্বৰ দেৱালয় অলপ আগত গাড়ীখন থৈ লওঁ তাৰপিছত আমি এই দেৱালয়খনৰ পৰিৱেশ আপোনালোকক দেখুৱাম এতিয়া আমি গাড়ীখন থৈ লওঁ তাৰপিছত আপোনালোকক মন্দিৰৰ ভিতৰখনটো দেখুৱাম মুখ্য গেটখন বৰ্তমান বন্ধ আছে কিয়নো কোভিড-19ৰ বাবে বন্ধ ৰাখিছে অন্য এখন দুৱাৰ আছে সেইফালেৰে সোমাই যাব লাগিব আমি আহক আমি সোমাই যাওঁ ইমান ধুনীয়া দৃশ্য দেখিবলৈ পাইছোঁ আমি চাওক চাওক বহুত দূৰৰ পৰা ভক্তৰ আগমন হৈছে ভিতৰলৈ সোমাইছোঁ মই ভাগ মন্দিৰৰ এইটো হ'ল সৌভাগ্য কুণ্ড কুণ্ড মানে হ'ল কৃত্ৰিমভাৱে সৃষ্টি কৰা সৰু বন্ধ জলাশয় আপোনালোকক দেখুৱাই আছোঁ মই এয়া চাওক প্ৰায় 10 ফুট দ এইটো হ'ল দুৰ্গা মণ্ডপ ইয়াত দুৰ্গা পূজা পালন কৰা হয় আপোনালোকক দেৱালয়ত থকা এই সংগ্ৰহালয়টো দেখুৱাবলৈ চেষ্টা কৰিম এইখন 2011 চনত স্থাপিত সংগ্ৰহালয় আপোনালোকে যিবোৰ শিলালিপি দেখিবলৈ পাইছে স্বৰ্গদেউ শিৱসিংহই 1900 বিঘা মাটি দান কৰি ইয়াত অৰ্ধনাৰীশ্বৰ শিৱক স্থাপন কৰি এই দেৱালয়খন স্থাপন কৰিছিল তাৰপিছত 1897 চনত এটা ভূমিকম্পৰ ফলত এই দেৱালয়খন ধ্বংসস্তুত হৈছিল কালক্ৰমত 1960 চনত স্থানীয় ৰাইজৰ তৎপৰতাত খনন কাৰ্য আৰম্ভ কৰি এই শিলালিপিসমূহৰ লগতে অৰ্ধনাৰীশ্বৰ শিৱৰ মূৰ্তি আৰু ষাঁড়গৰুৰ মূৰ্তি পোৱা বুলি জনা যায় লগতে এটা 6 ইঞ্চি বহল আৰু 18 ইঞ্চি দীঘলৰ বাকচৰ ভিতৰত এখন কোৰাণ শ্বৰীফ পোৱা গৈছে বুলি মানুহৰ মুখে মুখে জনা যায় সেই কোৰাণ শ্বৰীফখন বৰ্তমান
ওচৰৰ মছজিদটোত সংৰক্ষণ কৰি থোৱা আছে বুলি গম পোৱা গৈছে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।